এতিয়া ৰাতি প্ৰায় 9টা বাজিছে। আজিৰ এই ৰাতি আন দিনাখনৰ তুলনাতকৈ কিন্তু বহুত বেলেগ। বেচেলাৰ পাৰ্টিত কেইবাটাও পেগ লোৱাৰ পিছত অদিতিৰ ফিয়ন্সি তাইক পাৰ্টিৰ পৰা নিজৰ ঘৰলৈ লৈ গ'ল। ঘৰলৈ আহি তাই তৎক্ষণাতেই শুই পৰিল। কিছু সময় পিছত অদিতিৰ অলপ হুঁচ আহিল, কিন্তু তাইৰ মূৰটো বিষাবলৈ আৰম্ভ কৰিলে। বহুত চেষ্টাৰ ফলত তাই নিজৰ চকুজুৰি খুলিব পাৰিলে। ৰুমটোত লাইটৰ পোহৰ খুব কম, যাৰ বাবে তাইৰ চকু খোল খোৱাৰ পিছতো ৰুমটোত কোনো মানুহ নথকাৰ অনুভৱ কৰিছিল। যেতিয়া তাই শুই উঠি দেখিলে, তেতিয়া তাইৰ ভ্ৰম ভংগ হৈ গৈছিল আৰু তাই অনুভৱ কৰিছিল যে তাত কোনোবা এগৰাকী নাৰীৰ সৈতে বহুত উত্তেজনাপূৰ্ণ দিশেৰে ইজনে আনজনক বাহুত আবদ্ধ কৰি ৰাখিছে। আৰু অলপ লাইটৰ পোহৰলৈ অহাৰ পিছত অদিতিয়ে এই দৃশ্যখিনি আকৌ ভালদৰে দেখিবলৈ পালে। তেতিয়াই তাই বুজি উঠিছিল যে ইহঁত দুইজনে ইজনে সিজনক বাহুত লৈ সাৱটি ৰাখিছে। এয়া দেখি অদিতিৰ তেজ উখল মাখল হ'বলৈ আৰম্ভ কৰিলে। ছাৰা, ইয়াৰ পৰা যোৱা তুমি। অদিতি এতিয়া শুই আছে, তাই যিকোনো মুহূৰ্ততে উঠিব পাৰে। সেই মানুহজনে নিজৰ বাহুৰ পৰা ছোৱালীজনীক দূৰলৈ ঠেলি ক'লে, কি তুমি এইটো লৈ ভয় খাই আছা যে কেনেবাকৈ তোমাৰ ফিয়ন্সি সাৰ পাই নাযায়তো? কালি তোমাৰ বিয়া হ'বলৈ গৈ আছে আৰু মই তোমাৰ পৰা কেৱল আজি ৰাতিটো বিচাৰিছোঁ। কি তুমি মোৰ বাবে এইখিনি কৰিব নোৱাৰিবানে? ছাৰাই কথাখিনি বহুত খঙেৰে ক'লে, বেবী, তুমি সঁচাকৈ মোৰ বাবে প্ৰব্লেম আনি দিবা। আচ্ছা ঠিক আছে, বাৰু ব'লা আমি গেষ্ট ৰুমলৈ যাওঁ। সেই মানুহজনে বাসনাৰে ভৰা হাঁহিৰে ক'লে, নহয়, যি কৰিবলৈ আছে মোৰ তাইৰ সন্মুখতেই কৰিবলৈ আছে। ছাৰাই লাহে লাহে সেই মানুহজনৰ চাৰ্টৰ বটন খুলিবলৈ আৰম্ভ কৰিলে আৰু ইজনে আনজনক সাৱটি ধৰিলে। ইফালে সিহঁত দুয়োজনক চুপি চুপি চাই থকা অদিতিয়ে নিজৰ চকুলৈ ৰখাবলৈ যথেষ্ট চেষ্টা চলাই আছিল। কিন্তু তাইৰ চকুলৈ ইমানেই বব ধৰিছিল যে তাইৰ আধা শৰীৰ চকুলৈয়ে তিতি গৈছিল। সঁচাকৈয়ে কোনেনো ভাবিব পাৰে যে যিজন মানুহৰ লগত তাই কাইলৈ বিয়াত বহিব, সেইজনেই তাইক চকুৰ সন্মুখতেই ধোকা দিব। শুনা, ব'লা বাথৰুমলৈ যাওঁ। এনেওতো তোমাৰ বাথটাব বহুত প্ৰিয় হয় নহয় জানো? মানুহজনে ক'লে, ফাইন, এইটো হয়। তেন্তে তুমি যোৱা আৰু বাথটাবটো ভৰোৱা। ছাৰে সেই মানুহজনক ধাক্কা মাৰি বাথৰুমলৈ যাবলৈ ইংগিত দিলে। যেতিয়া সেই মানুহজন বাথৰুমৰ ফালে গ'ল, তেতিয়াই ছাৰাই নিজৰ ভৰিৰ খোজ অদিতিৰ ফালে আগবঢ়ালে। অদিতিৰ কাষলৈ আহি তাই ক'লে, অদিতি, যেনেকৈ নহওক, মই তোৰ আৰু প্ৰণয়ৰ বিয়া কালি কোনোপধ্যেই হ'ব নিদিওঁ। এতিয়া মই প্ৰেগনেণ্ট আৰু প্ৰণয় কেৱল মোৰ হয়। অদিতি নিজৰ সাহস আৰু মজবুত কৰি ল'লে আৰু নিজৰ ভাৱনাখিনি চুপাবলৈ চেষ্টা কৰিলে। তাই চেষ্টা কৰিছিল যাতে কেনেবাকৈ তাইৰ কান্দোনৰ শব্দ বাহিৰলৈ নাযায়, কিন্তু তাই বেছি সময় এনেকৈ থাকিব নোৱাৰিলে। কিছু সময় পিছতেই যেতিয়া প্ৰণয় আৰু ছাৰাৰ বাসনাপূৰ্ণ শব্দ তাইৰ কাণত বাজিল, তাই আৰু জোৰকৈ কান্দিব আৰম্ভ কৰিলে। আজিৰ পৰা 3 বছৰ আগত অদিতি মুম্বাইৰ টপ মডেলৰ ভিতৰত এগৰাকী আছিল, কিন্তু কেৱল এইজন মানুহৰ বাবেই তাই সকলো এৰি দিছিল। কেইবা বছৰৰ কষ্টৰ ফলত পোৱা তাইৰ এই পজিশ্যন কেৱল এই মানুহজনৰ কথা মতেই তাই ছাৰাক দি দিছিল। কিন্তু পলকতেই তাইৰ বহুদিনৰ সাঁচতীয়া এই সপোন ভাঙি গ'ল। তাই বিশ্বাস কৰিব পৰা নাছিল যে সঁচাকৈয়ে তাইৰ লগত এনেকুৱা কিবা এটা হ'বলৈ গৈ আছে নেকি। এতিয়াও তাইৰ এনেকুৱা লাগি আছে যে এইটো এটা তাইৰ বাবে বেয়া সপোন। কালি ৰাতিপুৱা হ'লেই সকলো ঠিক হৈ যাব। অদিতিয়ে নিজকে সান্তনা দিবলৈ চেষ্টা কৰিলে, কিন্তু আধা ৰাতি ছাৰাই নিজৰ বেমাৰ হোৱাৰ কথা কৈ প্ৰণয়ক তাৰ পৰা লৈ বাহিৰলৈ গুচি গ'ল। তেতিয়াই অদিতিৰ ভ্ৰম ভাঙিল আৰু তাই বুজিলে যে এয়া সপোন নহয়, সঁচাকৈ তাইৰ জীৱনত এনেকুৱাই কিবা এটা হ'বলৈ গৈ আছে। প্ৰণয় আৰু অদিতিৰ অহা কাইলৈ বিয়াৰ দিন। কাইলৈৰ দিনটোৰ বাবে বহুত প্ৰথমৰ পৰাই প্লেনিং চলি আছিল। ঠিক সেইদৰে অদিতি অকলেই চিভিল এফেয়াৰৰ অফিচ গৈ ওলাল। এইখিনি সময়ত তাইৰ মুখত সুখৰ হাঁহি বিৰিঙি উঠিছিল। তাই এতিয়াও আশা লৈ আছে প্ৰণয় আহিব আৰু তাইক বিয়া পাতিব। মেৰেজ অফিচ গৈ পাই গাড়ীৰ পৰা নামিয়েই তাই প্ৰণয়ক ফোন লগালে, কিন্তু সেইফালৰ পৰা শুনা গ'ল, ছাৰা বৰ্তমান ইনজিয়ৰ্ড হৈছে। প্ৰথমতে মই তাইৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যনটো হেণ্ডেল কৰিব লাগিব। আমি বেলেগ এদিনো বিয়াত বহিব পাৰিম। অদিতি ভালদৰেই বুজি উঠিল আৰু সেইটো দিন কোনোদিনেই নাহে, তাই ইয়াৰ উমানো পাই গ'ল। অদিতি ঘূৰি যাবলৈ সাজু হ'ল। তাই নিজৰ চকুপানীখিনি ক'লা ছানগ্লাছযোৰেৰে কেনেবাকৈহে লুকাই ৰাখিলে। তাই ঘূৰি যাবলৈ লৈছিলহে মাত্ৰ তাইৰ চকু এজন ব্যক্তিৰ ওপৰত পৰিল। তেওঁ ডাৰ্ক ব্লু কালাৰৰ ছুট পৰিধান কৰি আছিল। এই লোকজনে নিজৰ পাৰ্চনেলিটিৰ দ্বাৰা এটা চাৱনেৰে যিকোনো মানুহৰ হৃদয় কাঢ়ি ল'ব পৰা তেওঁৰ কেপাচিটি। তেওঁ নিজৰ চকুজুৰিত খুব সুন্দৰকৈ এযোৰ ছানগ্লাছো পিন্ধি ৰাখিছিল
কোনোবাৰ হুঁচ উৰাবলৈ তেওঁৰ শৰীৰৰ গঠন আৰু সুন্দৰ গোলাপৰ পাহিৰ দৰে উজ্জুৰি বহুত। অদিতিয়ে এই লোকজনক দেখিয়েই চিনি পালে। এওঁ RR এণ্টাৰটেইনমেণ্টৰ CEO কৰণজিৎ ৰাৱত হয়। প্ৰথমতে যেতিয়া তাই ফেমাছ মডেল আছিল তেতিয়া এওঁৰ লগত এবাৰ দেখা সাক্ষাতো হৈছিল। আজি এখেতৰো বিয়া নেকি? অদিতিৰ মনত এইটো প্ৰশ্ন আহিবলৈ ধৰিলে। প্ৰেছিডেণ্ট মিছ ৰুহি আজি 10 মিনিট দেৰিকৈ আহি পাব। এছিষ্টেণ্টে কৰণজিতক ইনফৰ্ম কৰি দিলে। ৰুহিৰ ফেমিলিক কল কৰক আৰু তেওঁলোকক কৈ দিয়ক যদি বিয়াখনতো সময়মতে আহিব নোৱাৰে তেন্তে তেওঁ পিছত আহি যাতে মোক ডিষ্টাৰ্বেঞ্চ নকৰে। কৰণজিতে নিজৰ এছিষ্টেণ্টক ক'লে। কিন্তু ছাৰ, চেয়াৰমেনে কৈছে যে আপোনাৰ আজিৰ দিনটোতেই হেনো বিয়াখন পতাটো ইম্পৰ্টেণ্ট হয়। লাগিলে যি পৰিস্থিতিয়েই নহওক কিয়। আপুনি যাকেই বিয়া পাতক লাগিলে তেওঁৰ এইবোৰলৈ কোনো মতলব নাই। কিন্তু বিয়াখন আজিয়েই হ'ব লাগিব। এছিষ্টেণ্টে তৎক্ষণাত ক'লে। আচ্ছা, তেন্তে তুমি যেনেকৈ নহওক ক'ৰবাৰ পৰা এজনী ছোৱালী উঠাই লৈ আহা। মই তোমাক আধা ঘণ্টা সময় দিছোঁ। কৰণজিতে এছিষ্টেণ্টক অৰ্ডাৰ দিয়ে। তাৰ মানে এখেতৰো মোৰ নিচিনাই অৱস্থা হৈছে। অদিতি এতিয়া জীৱন সম্বন্ধে বুজি পাব আৰম্ভ কৰিলে। কৰণজিৎ বহুত পাৱাৰফুল ব্যক্তি। তেওঁ সহজতে যিকোনো ছোৱালীৰ সৈতে বিয়াত বহিব পাৰে। তেওঁৰ বাবেনো প্ৰেম কি? তেওঁ ফেমিলিৰ ছাপৰ্টৰ বাবেহে বিয়া পাতিব ওলাইছে। হঠাৎ অদিতিৰ মনত এটা বুদ্ধি খেলাল। তাই তৎক্ষণাত ছানগ্লাছযোৰ খুলিলে আৰু কৰণজিতৰ ফালে খোজ ল'লে। অদিতি তেওঁৰ ওচৰলৈ গৈ ডাইৰেক্ট ক'লে, কৰণজিৎ, আপোনাৰ কইনা এতিয়াও ইয়াত আহি পোৱা নাই আৰু মোৰ দৰা বিয়াৰ পৰা পলাই গ'ল। কি আমি দুয়োজনে বিয়াত বহিব পাৰোঁনে? কৰণজিতৰ এছিষ্টেণ্টৰ বিশ্বাসেই হোৱা নাই। আচলতে কোনোবা নাৰী ইমান বোল্ড কেনেকৈ হ'ব পাৰে? অদিতি তেওঁলোক দুজনৰ সন্মুখত সম্পূৰ্ণ আত্মবিশ্বাসেৰে সৈতেই ৰৈ আছে। তাই কৰণজিতক ডাইৰেক্টলি বিয়াৰ কথা ক'বলৈ বহুত সাহস গোটাই লৈছিল। কৰণজিতে তেওঁৰ ছানগ্লাছযোৰ খুলিলে আৰু খুব ধ্যানেৰে অদিতিলৈ চালে। অদিতিয়েও কৰণজিতৰ চকুত চকু ৰাখিয়েই থিয় হৈ থাকিল। খন্তেক পল পিছতে কৰণজিতে নিজৰ এছিষ্টেণ্টক লাহেকৈ ক'লে, মোক এই ছোৱালীজনীৰ সকলো ডিটেইলছ ইমিডিয়েট যোগাৰ কৰি দিয়া। নিশ্চয়। কৰণজিতৰ এছিষ্টেণ্টে আগৰ পৰাই জানিছিল যে অদিতি কোন হয়। তেওঁ ফটাফট নিজৰ ফোন উলিয়ালে আৰু অদিতিক চাৰ্চ কৰি কৰণজিতক গোটেই ইনফৰমেশ্যন দি দিলে। 2 মিনিট সময়লৈকে কৰণজিতে ফোনটো চাই শেষত নিজৰ মন্তব্য শুনাই দিলে। অ'কে, কৰণজিতৰ সৈতে দেখা হোৱাটো অদিতিৰ জীৱনত আটাইতকৈ ভাল ঘটনা আছিল। তাই আজি পৃথিৱীৰ সকলোতকৈ লাকি ওমেন বুলি নিজকে মানি লৈছিল। কৰণজিতৰ কাষত কোনো নাৰী ব্যৱহাৰ কৰিবলৈ কোনো কাৰণ নাছিল। তেওঁৰ কাষত নাৰীৰ কোনো অভাৱ নাছিল। যাক বিচাৰে তেওঁ তাকেই পাব পাৰে। তথাপিও তেওঁ অদিতিৰ কথা মতে অদিতিৰ লগত কোনো স্বাৰ্থ নোহোৱাকৈ তেওঁক বিয়া কৰালে। সকলোখিনি মিলাই বুজা গ'ল অদিতি কৰণৰ লগত এইবাবেই বিয়াত বহিছিল যাতে তাই প্ৰণয়ক নিজৰ ভুলৰ কথা সোঁৱৰাই দিব পাৰে। এওঁলোক দুয়োৰে বিয়া বহুত সোনকালেই হৈ গ'ল। মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে অদিতিৰ হাতত তাইৰ মেৰেজ চাৰ্টিফিকেট আহি গ'ল। এতিয়ালৈ তাই এগৰাকী বিবাহিতা মহিলা হৈ পৰিল। কৰণজিৎ, মই আপোনাক অলপ কথা ক'ব পাৰোঁনে? অদিতিয়ে ক'লে। অ'কে, গাড়ীত বহা। কৰণে গাড়ীলৈ ইংগিত দি ক'লে। কৰণে ৰেজিষ্ট্ৰেশ্যন হলৰ পৰা বাহিৰলৈ ওলাবলৈ লোৱাৰ সময়ত পুনৰ ছানগ্লাছযোৰ পিন্ধি ল'লে। অদিতি তেওঁৰ পিছে পিছে যাবলৈ ধৰিলে। বাহিৰত থকা ৰোলছ ৰয়েছত বহাৰ পিছত অদিতিয়ে লাজে লাজে কৰণজিতৰ ফালে চাই ক'লে, মোৰ সৈতে বিয়াত বহাৰ বাবে আপোনাক ধন্যবাদ। যদি আপোনাক ইয়াৰ সলনি কিবা লাগে প্লিজ মোক জনাব। মই আপোনাৰ বাবে যিকোনো প্ৰকাৰে সেয়া কৰি দিবলৈ সাজু আছোঁ। কিন্তু আপোনালৈ মোৰ মাত্ৰ 2টা ৰিকুৱেষ্ট আছে। মোৰ বিশ্বাস আছে যে আপুনি নিশ্চয় মানিব। কোৱা? কৰণজিতে নিজৰ কলাৰটো অলপ ঢিলা কৰি ভাগৰুৱা মাতেৰে ক'লে। প্ৰথমটো যেতিয়া আপোনাৰ কোনো প্ৰয়োজন নহয় আপুনি আমাৰ এই সম্বন্ধটো লুকাই ৰাখিব। আৰু দ্বিতীয়তে মোৰ পাৰ্চনেল প্ৰব্লেমত আপুনি কোনো ইণ্টাৰফেয়াৰ নকৰিব। এইটো হয়, কিন্তু আপোনাৰ চিন্তা কৰা কোনো প্ৰয়োজন নাই। এতিয়া মই আপোনাৰ অৰ্ধাংগিনী। আপোনাৰ এই বান্ধোনত সোমোৱাৰ পিছত মই কোনো আন ব্যক্তিৰ সংস্পৰ্শলৈ কেতিয়াও নাযাওঁ। অদিতিৰ ৰিকুৱেষ্ট শুনাৰ পিছত কৰণজিতে মুখত অলপ হাঁহি আনি ক'লে, মই প্ৰমিছ কৰিছোঁ। কিন্তু মই তোমাক অলপ সময় দিছোঁ যাতে তুমি নিজৰ অতীতৰ পৰা সোনকালেই বাহিৰলৈ আহিব পাৰা। তেতিয়ালৈ আমি ইয়াক ট্ৰায়েল মেৰেজৰ দৰেই ৰাখিম। আৰু যেতিয়া 6 মাহ হ'ব তাৰ পিছত তুমি সম্পূৰ্ণৰূপে তৈয়াৰ হৈ যাবা, মই এই বিয়া পাব্লিকেলি এনাউন্স কৰি দিম। থেংক ইউ।
অদিতি নিজৰ মূৰটো লাহেকৈ ইফাল সিফাল কৰি ক'লে, আৰু এইটোও হয়, পতি পত্নী বেলেগে বেলেগে থকাটোও মোৰ ইমান এটা ভাল নালাগে। গতিকে মই তোমাক 3 দিনৰ সময় দিছোঁ। তেতিয়ালৈ তুমি তোমাৰ সকলো বস্তু লৈ মোৰ ঘৰত শ্বিফ্ট হৈ যোৱা। মোৰ এছিষ্টেণ্ট তোমাৰ লগতেই থাকিব, তেওঁ তোমাক সহায় কৰিব। অৱশ্যে ইয়াত অদিতিৰ কোনো প্ৰব্লেম নাছিল, কাৰণ এতিয়া তেওঁলোক দুয়ো পতি পত্নী। গতিকে তেওঁৰ সৈতে থকাটো ইম্পৰ্টেণ্টো হয়। সেয়ে তাই কোনো আক্ষেপ নকৰাকৈয়ে ক'লে, আই এম অ'কে উইথ ইট, গুড। এই দুটা চৰ্তৰ সন্মতি হোৱাৰ পিছত অদিতি কৰণজিতৰ গাড়ীৰ পৰা নামিল আৰু তাৰ পৰা গুচি গ'ল। অদিতি যোৱাৰ পিছত কৰণৰ এছিষ্টেণ্ট গাড়ীৰ সন্মুখৰ ছিটত বহিল আৰু গ্লাছলৈ চাই কৰণজিতক সুধিলে, ছাৰ, এতিয়া আমি অফিচ যাম নে আপোনাৰ বাংলোলৈ পুনৰ গৈ চেয়াৰমেনক এই শুভ খবৰটো দিম? অদিতিৰ ওপৰত চকু ৰাখা, মোক তেওঁৰ প্ৰতিটো মুভৰ ৰিপৰ্ট লাগে। কৰণজিতে নিজৰ এছিষ্টেণ্টক অৰ্ডাৰ দিয়ে আৰু ওলাই যায়। হঠাৎ সেই ছোৱালীজনীয়ে বিয়াৰ বাবে প্ৰস্তাৱ দিয়াটোত নিশ্চয় কিবা এটা লুকাই আছে। কৰণৰ ব্ৰেইনত এনেকুৱা নানান ধৰণৰ প্ৰশ্ন ঘূৰিবলৈ আৰম্ভ কৰিলে। এটা ইণ্টাৰনেশ্যনেল এণ্টাৰটেইনমেণ্ট এজেঞ্চিৰ CEOৰ মুখত তেওঁ আগতেই অদিতিৰ কথা শুনিছিল। এটা সময়ত তেওঁ এই ইণ্ডাষ্ট্ৰীৰ ফেমাছ মডেল আছিল। 3 বছৰ আগত হঠাৎ তাই টপ এণ্টাৰটেইনমেণ্ট এজেঞ্চি ষ্টাৰ কিঙৰ এটা অফাৰ কেঞ্চেল কৰি দিছিল, যাৰ বাবে তাইক ব্লেকলিষ্টো কৰি দিয়া হৈছিল। সেই সময়তে তাই PG গ্ৰুপ কোম্পানীত জইন কৰা কথা ভাবিলে আৰু পিছত কোম্পানীৰ বছ প্ৰণয় গুলাটীৰ লগত তাইৰ ৰিলেশ্যনক লৈ বহুতো খবৰো শুনিবলৈ পোৱা গৈছিল। ইয়াত এতিয়ালৈ এইখিনিয়েই। ইয়াৰ পিছত কি হ'ব জানিবলৈ ছাবস্ক্ৰাইব কৰক ষ্টাৰ প্ৰাইম ফ্লিক্স আৰু বেল আইকন ক্লিক কৰি নেক্সট এপিছডৰ ন'টিফিকেশ্যন পাওক। আজিয়েই ভিজিট কৰক www.starprimeflix.com